1 ছেপ্টেম্বৰৰ পৰা যদি কোভিড 500 দৈনিক 500 হোৱালৈকে আমি ৰখি আছো এতিয়া 750 আছে যিদিনাখনে দৈনিক 500 লৈকে নামি আহিব সিদিনাখনে আমি ইন্টাৰ ডিস্ট্ৰিক্ট খুলি দিম কিন্তু যদি 500 লৈকে নামিও নাহে 700 যদি থাকে তথাপিতো আমি চেষ্টা কৰিম যে 1 ছেপ্টেম্বৰৰ পৰা যাতে আমি এই ইন্টাৰ ডিস্ট্ৰিক্টে হওক আমি খুলি দিব পাৰো ডিগ্ৰী থাৰ্ড ইয়াৰ পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ আৰু ক্লাস 10 এইকেইটা শ্ৰেণীও 1 ছেপ্টেম্বৰৰ পৰা খুলি দিয়াৰ বাবে আমি এটা চিন্তা কৰিছো সেইকাৰণে মই মোৰ দুটা অনুৰোধ থাকিব ক্লাস 10 যদিহে 18 বছৰৰ ওপৰত ক্লাস 12 যদিহে 18 বছৰৰ ওপৰত ডিগ্ৰী ফাইনেল ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰৰ সকলো ল'ৰা ছোৱালী যাতে ভ্যাকচিন লৈ লয় কাৰণ হোষ্টেলত থাকিবৰ কাৰণে ভ্যাকচিনটো মাষ্ট হ'ব সিঙ্গল ভ্যাকচিন ললেও হ'ব কাৰণ ডাবল ভ্যাকচিনটো নিজে লও বুলি ল'ব নোৱাৰে সময়ৰ লগত ল'ব কিন্তু অন্তত ভ্যাকচিন লোৱাৰ লগে লগে হোষ্টেলত থাকিব পাৰিব হোষ্টেল অকল সেইসকলৰ কাৰণেহে মুকলি হ'ব যাৰ ভ্যাকচিন থাকিব সেইকাৰণে এই 15 দিনত যাতে শিক্ষক কলেজৰ অধ্যাপক অধ্যাপিকা আৰু বিশেষকৈ আমাৰ হোষ্টেলত থাকিব খুজা ছোৱালী লৰা কলেজত ছাত্ৰ ছাত্ৰী তেওঁলোকে যাতে ভ্যাকচিন লয় আমি যাতে 1 তাৰিখৰ পৰা খুলিব পৰা অৱস্থালৈকে আহো ৰাইজে সহায় নকৰিলেতো খুলিব নোৱাৰিম গতিকে অহা 15 দিনত যাতে সকলোৱে ভ্যাকচিন লয় আৰু আমাৰ হাতত ভ্যাকচিনো অপৰ্যাপ্ত শব্দটো ভুল হ'ব সাফিচিয়েন্ট ভ্যাকচিন থাকিব ক্লাস যদি খুলি যায় 1 তাৰিখৰ পৰাটো মোবাইলো দিব নালাগিব না এনেটো মোবাইল দিলে মানুহে সমালোচনা কৰিব আমাৰ কথাটো আছিল যে যদি কোভিডৰ তৃতীয় ওয়েভ আহে অসমীয়া স্কুলৰ ল'ৰা ছোৱালী যাতে পঢ়াৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে মোবাইল দিম কিন্তু যদি 1 তাৰিখৰ পৰা আমি স্কুল খুলিয়ে দিব পাৰো তেতিয়ালে তো মোবাইল দিয়াৰ প্ৰয়োজনো নাথাকিব